হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ পাৰ মাংসৰ জোল। কোনে কোনে খাই ভাল পায় মোক জনাবচোন। প্ৰথমতে মাংসখিনি মই তেল আৰু হালধি এই মছলাবিলাক দি পেলাই ধুনীয়াকৈ মঠি ল'লোঁ। তাৰপিছতে মই পিঁয়াজখিনি ধুনীয়াকৈ কাটি ল'লোঁ। আদা, নহৰু আৰু তাতে অকণমান জালুক দিছোঁ। এয়া ছাইডত অকণমান ইলাচি। যিহেতু পাৰ মাংস আৰু জালুক নিদিব এইটো হ'বই নোৱাৰে। লগতে আলুখিনিও মই সৰু সৰুকৈ কাটি ল'লোঁ। যিহেতু পাৰ মাংসবিলাক সৰু সৰু হয়। কেৰাহীখন পাতি লৈ তাতে আলুখিনি ফাৰ্ষ্টতে ফ্ৰাই কৰি ল'লোঁ ধুনীয়াকৈ। আলুখিনি কাঢ়ি ৰাখি দিয়াৰ পিছতে তেলত জিৰা অলপ দি পেলাই পিঁয়াজ, আদা, নহৰুখিনি দি ল'লোঁ। পাৰ মাংসটো কিন্তু হাই ব্লাড প্ৰেছাৰ থকা হ'লে এভইড কৰিব দেই। এতিয়া ধুনীয়াকৈ মাংসখিনি দি পেলাই মিলাই ল'লোঁ। মই যে পাৰ মাংস খাই ইমানেই ভাল পাওঁ নহয়, আপোনালোকক বুজাব নোৱাৰি। আলুখিনি দিয়াৰ পিছতে মোৰ মাংস ৰেডি হৈ গ'ল।